Hello guys. Welcome to my channel, Infinix Assam. Do subscribe to our Infinix family and hit the bell icon to never miss an update. ओ बाबूजी किस्मत की हवा कभी नरम कभी गरम कभी नरम नरम कभी गरम गरम कभी नरम गरम नरम। हेलो गाइस, वेलकम टू माय चैनल इनफिनिक्स आसाम। সকলোকে নৱবৰ্ষৰ শুভকামনা যাচিলো। আজি মই আপোনালোকক কিছু বৈষ্ণৱ ধৰ্মীয় অনুষ্ঠান আৰু লগতে মোৰ ককাৰ পুৰণি কালৰ স্কুটাৰ খনি দেখুৱাম। বস্তু শিৱদং মানে হৈছে মংগলদায়ক মংগলকাৰী, যিয়ে মংগল কৰিব পাৰে। আনক অৰ্থাৎ এই ভাগৱতে কি কৰে, অৰ্থাৎ এইখন হৈছে ককাৰ পুৰণি কালৰ স্কুটাৰ, এতিয়াও ভালে অৱস্থাত আছে। स्कूटर नहीं, खटारा खटारा मतलब एक नया स्कूटर ले ले। अरे पैसे मैं दे दूंगा, लेकिन मेहरबानी करके एक नया स्कूटर ले ले भाई तू। ओ तेरी देखा देखा देखा, वाह भिड़े वाह, स्कूटर चालू हो गया। ओ बेटा जी अरे ओ बाबूजी किस्मत की हवा कभी नरम कभी गरम कभी नरम नरम कभी गरम गरम कभी नरम गरम नरम गरम। ओ बेटा जी किस्मत की हवा कभी नरम। ৰ'ব কেনেকৈ চলাব লাগে কোৱাই নাই। এয়া হ'ল ক্লাছ আৰু গিয়াৰ, 4টা গিয়াৰ থাকে স্কুটাৰত। এয়া হ'ল ব্ৰেক, ভৰি দি মাৰিব লাগে। এইখন গাড়ীৰ হাতৰ ব্ৰেকডাল বেয়া হৈ আছে, ভৰি দিয়ে মাৰিব লাগিব। এয়া কিক। এইখন গাড়ীত সিঙ্গেল ষ্টেণ্ড নাই, এয়া ডাবল ষ্টেণ্ড। এয়া বাজাজৰ লগো, মানে বাজাজ স্কুটাৰ হয় এইখন। তো বলক এক পাক ফুৰি আহি।
ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আকৌ এবাৰ নৱবৰ্ষৰ শুভকামনা যাচিলোঁ।